আজি কোৱা হ'ব আপোনালোকক কুকুৰা ফাৰ্ম কেনেকৈ কৰিব লাগে। চ' মানে আজি আপোনালোকক এটা ভিডিঅ'ত কোৱা হ'ব কুকুৰা ফাৰ্ম কৰিলে কি কৰিব লাগে ফাৰ্ষ্টতে। চ' আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। চ' গম পাই যাব মানে কি কৰিব লাগে কুকুৰা ফাৰ্ম কৰিলে। চ' আপোনালোকে কি বস্তু লাগব, কি খুৱাব লাগব, কি কৰিব লাগব। চ' কেমেৰা কৰিলে কোনফালে চাইছে গাইছ, এতিয়া মই চেক কৰি ল'ম আৰু পাছত। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ডলৈকে কৈ আছোঁ মই আপোনালোকক গাইছ। এতিয়া হ'ল প্ৰথম কথা। চ' প্ৰথম কথাত আহিলোঁ। চ' এতিয়া প্ৰথম কথা হ'ল ঘৰটো মেইন বস্তু। চ' এইগিলা পোৱালিবোৰ ৰখাৰ কাৰণে মানে সৰুতে ৰখাৰ কাৰণে ঘৰ লাগিব এটা জাষ্ট এনেকা চিম্পল টাইপ ঘৰ হ'লে হ'ব, কথা নাই গাইছ। চ' মই ঘৰৰ ভিতৰত যাই দেখাই দি আছোঁ আপোনালোকক। মোৰ মানে ঘৰটো খেৰৰ গাইছ। চ' খেৰ নহ'লেও কথা নাই। চ' কি কয় ঢুকুনা বুলি যে কয় গাইছ, তামোল ঢুকুনা বুলি কোৱা যায় আমাৰ নৰ্মেল ভাষাত। চ' এইয়া তামোল গছ গাইছ, বাহিৰত দেখা হৈছে এইটো তামোল গছ মানে ইয়াদি হোৱা হয় মানে সেইটো ঘৰটো মানে পাৰে। চ' মানে তাৰ ওপৰত তিৰপাল, আমাৰ তিৰপাল নাই গাইছ, তিৰপাল ব্যৱহাৰ কৰাই নাই বৰ্তমানত। চ' বাকী দেখা পাইছে গাইছ আপোনালোকে এইবিলাক অকৰ খেল ওপৰৰ ফালে মানে বাহিৰৰ ফালে লুকাই দিম গাইছ আপোনালোকক লগা হ'লে। চ' ইয়াৰ ভিতৰত এইগিলা মানে বৰ্ডিং কৰিব লাগিব না গাইছ। ইয়াতে এটা ৰাউণ্ডকৈ চ' ক্লিন চিট নে কি কয় সেইটো আনি ল'ব লাগিব আপোনালোকে। মই মানে ইমান সেইগিলা যোগাৰ কৰা নাই গাইছ, আপোনালোকক জাষ্ট দেখুৱাই দিছোঁ আজি। চ' আৰু কি লাগে চ' আপোনালোকক কৈছোঁ। চ' পানীৰ টেংকাৰ লাগিব, সি এটা আছে 3টা এনেকৈ দানা দিয়া পাত্ৰ 3টা লাগিব। চ' বাকী এইটো জাল দিলেও হ'ব, মানে লোহাৰ যে এটা গুণাৰ নেট পায় সেইটো দিলেও হ'ব। চ' বাকী ইফালে আমাৰ ঘৰটো বনাওঁতে বেছি খৰচ নাযায় গাইছ। চ' মানে যাব 20,000। দানাৰ কথা এটা আহোঁ। চ' দানাৰ কথা হ'ল কি দানা দিয়ে আপোনালোকে সৰুৰ পৰা। চ' এইটো মেটাৰ কৰে গাইছ। চ' এই সূত্ৰে দিছে গাইছ, মই একো নাই। চ' দানাৰ মেটাৰ কৰে, দানাটো কি খুৱাব। চ' মই নেক্সট ভিডিঅ'ত কৈ দিম আপোনালোকক দেই গাইছ। চ' মানে পাহৰি যাব পাৰোঁ গাইছ। চ' দানাৰ কথা কৈ দিম গাইছ আপোনালোকক। আপোনালোকে বাহিৰৰ ফালৰ পৰা কেনেকৈ দেখা পায় মোৰ চেক দিছ আউট গাইছ। ঘৰটো ইফালৰ পৰা ফ্ৰণ্টৰ পৰা। চ' বাহিৰৰ পৰা এনেকৈ দেখা পায়। চ' সেইগিলা নেট চেট লাগিব, তিৰপাল কি কয় প্লাষ্টিকটো লাগিব। চ' মানে টনা দিব লাগিব ন, ঠাণ্ডাৰ মৌচম গৰমৰ মৌচম আছে গাইছ, গৰম ঠাণ্ডা আছে বোলা বস্তু আছে তাহাৰো। চ' এতিয়া তাৰ কাৰণে লাগিব তাহাৰ। চ' এইফালে দেখা হৈছে গাইছ, মোৰ মানে কি 2 মাহ হৈছে, মানে 2 মাহৰ মেণ্টেলিটি মানে প্ৰথমবাৰ না গাইছ। এতিয়া ধৰি অলপ কি হয় এইটো মালটো হৈ গৈছে। চ' মানে ঠাণ্ডা হৈ গ'ল ফাৰ্ষ্ট দিনাই 1 ডে ফাৰ্ষ্ট প্ৰথম দিনাই। চ' এতিয়া বৰ্তমান এনেকুৱা হৈছে। চ' ইয়াত থাকি ডাঙৰ হ'ল হয় একেলগে অনা মাল। চ' আমাৰ ওচৰৰে এটাই আমাৰ ঘৰৰ ওচৰৰে ব্লগৰ যায় গাইছ। চ' মানে তাহাৰো আছে এনে চেম হৈ গৈছে গাইছ। চ' চেম আৰু নেক্সট ভিডিঅ'ত বাতাই আছোঁ, কৈ আছোঁ কি কৰিব লাগিব। চ' এইবাৰ যে দিওঁ ভালকৈ ভিডিঅ' এটা বনাই দিম আপোনালোকক। চ' এইবাৰ পোৱালি আনিলে গাইছ ইউটিউবত। চ' আপোনালোকে চাব, ছাপোৰ্ট কৰিব। চ' অসমীয়া হয় যদি অসমীয়া মানুহক ছাপোৰ্ট নকৰে এইটো কি কথা হ'ব গাইছ। চ' ছাপোৰ্ট কৰিব আপোনালোকে গাইছ। বাকী ইফালে দেখা হৈছে মই এতিয়া পানী চেঞ্জ কৰি দিম, আজি পানীৰ লগত কি দিম। চ' এতিয়া নেক্সট ভিডিঅ'ত গম পাই যাব আপোনালোকে, মই কৈ দিম। চ' এইকেইদিন কি দি আছোঁ নেক্সট ভিডিঅ' বনালে গম পাই যাব গাইছ। চ' বাকী আজিৰ ভিডিঅ'ত এইখিনিতে এণ্ড কৰি দিম। ভাল লাগিলে লাইক চাইক কৰি দিব আৰু গাইছ। যদি নতুনকৈ চেনেলটোত আহিছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দি যাব গাইছ। আজিলৈ এইখিনিয়ে, নেক্সট ভিডিঅ'ত লগ পাইছোঁ, বাই বাই।